हेलो फ्रेंड्स की खबर आशा কৰিছো আপোনালোকৰ সবৰে ভাল আজি এটা নতুন ভিডিও আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছো আৰু আজি মই মেকআপ কৰিম ৰাধাৰ মেকআপ ৰাখৰ মেকআপ আৰু কৰিম কাক সেইটো আপোনালোকক সময়ত দেখুৱাম যদি মোৰ ভিডিওটো আপোনালোকে ভাল পায় মোৰ চেনেলটো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব ৰাধাৰ মেকআপ কৰিবলৈ মই ৰেডি হৈছো আৰু ৰাধাজনী কোন আপোনালোকে চাওক মই নকওঁ আপোনালোকে নিজেই গম পাব কোন হয় নমস্কাৰ স্বাগতম জনাইছো অজয়দাৰ চেনেললৈ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আজি মোৰ 2021 চনৰ শেষ ৰাস মহোৎসৱৰ অনুষ্ঠান আৰু ৰাধা চৈতন্যত মই অভিনয় কৰিবলৈ গৈ আছো ভাল লাগিছে মানে শেষ মানে আমাৰ যিখন অনুষ্ঠান অজয়দাৰ সৈতে শেষ কৰিম সামৰণিটো মাৰিম গতিকে তেখেতে যেতিয়া লুক দিয়ে খুব ধুনীয়া ধুনীয়া লুক দিয়ে আৰু আশা কৰোঁ আজি আৰু বেলেগ এটা ধৰণে মোক ৰাধা চৈতন্যত তেওঁলোকে সজাই পৰাই তুলিব গতিকে অজয়দা আৰম্ভ কৰোঁ পল্লৱীৰ মেকআপ আৰু হেয়াৰ হৈ গ'ল কস্টিউম বাকি আছে কেনেকুৱা দেখিছে কমেন্টত জনাব আৰু পল্লৱীয়ে কেনেকুৱা পাইছে কোৱা মইতো যেতিয়াই আমাৰ অজয়দাৰ পৰা মেকআপ লওঁ সঁচাকৈ খুব ভাল লাগে খুব এটা বেলেগ ধৰণৰ লুক দিয়ে আৰু তেখেতৰ হাতত যাদু আছে তো আগৰ গেটআপটো বেলেগ এইবাৰ ৰাধা টোটেলি বেলেগ অকণমান ধুনীয়াকৈ উলিয়াই দিছে ইয়াতে অকণ ধুনীয়াকৈ অলংকাৰো লগাই দিছে নাজানো এইটো কি বুলি কয় বাট সঁচাকৈ ভাল লাগিছে কমপ্লিট লুকটো আৰু ওলাব দিয়া তাৰপিছত শেষত মানে পল্লৱী পুৰা ৰেডি সম্পূৰ্ণ সাজু আৰু নাচিবলৈ বাকী আইলেছ ইয়াতে লাগি আছে অনুষ্ঠান কৰি তৎনাই তাইক কেনেকুৱা দেখিছে কমেণ্ট কৰিব জনাব মোৰ মেকআপ হৈ গ'ল তাইও ৰেডি এতিয়া ৰাস আৰম্ভ হ'ব অলপ দেখুৱাই দিম আপোনালোকক ঠিক আছে দিয়ক থেংক ইউ